হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিলুচন মিক্সাৰলৈ স্বাগতম জনাইছোঁ। আৰু মই য'ত থাকোঁ তাত এখন ড্ৰেগন ফ্ৰুইটৰ বাগান আছে। সেই বাগানখনলৈ যাবলৈ চেষ্টা কৰিম, কিন্তু ডাঙৰ কথাটো হ'ল সেই ড্ৰেগন ফ্ৰুইটৰ বাগানখনলৈ যাবলৈ হাবিৰ মাজে মাজে যাব লাগিব, পথাৰৰ মাজে মাজে। গতিকে ব'লক ড্ৰেগন ফ্ৰুইটৰ বাগানখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হেল্ল' বন্ধুসকল, ফাইনেলি আমি আহি ড্ৰেগন ফ্ৰুইটৰ বাগানখনত পাই গ'লোঁ। আৰু এই ড্ৰেগন ফ্ৰুইটৰ বাগানখনত ড্ৰেগন ফ্ৰুইটৰ লগতে বহুতো অমিতা খেতি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ড্ৰেগন ফ্ৰুইটৰ এটা অন্যতম বৈশিষ্ট্য হৈছে যে এই ফুলটো ৰাতিপুৱা ফুলে, আৰু পুৱাতে ফুলে আৰু সূৰ্য উদয় হোৱাৰ লগে লগে এইটো মুৰঝা যায়। এইটো এটা নিৰ্দিষ্ট বৈশিষ্ট্য আছে। এইটো তাৰমানে ফুলিব না? এইটো ফুলিব। ইয়াতে আছে মালটো। এইটো ৰাতি ফুলিব। ড্ৰেগন ফ্ৰুইটৰ খেতিত এনেদৰে মাজে মাজে সৰু সৰু লিড কৰা হয়, আৰু এই লিডবিলাকত পানী ভৰাই দিলে ড্ৰেগন ফ্ৰুইটৰ যি উৎপাদন, সেই উৎপাদন বহুত ভাল হয় বুলি কোৱা হয়। এই লিডতে যে পানী দিব লাগিব তেনে কোনো কথা নাই। ড্ৰেগন ফ্ৰুইটৰ যিটো গুড়ি, এই গুড়িত পানী দিলেও ইয়াৰ উৎপাদনটো ভাল হয়। সকল, এজোপা আপোনালোকে দেখিবলৈ পাইছে, এজোপা ড্ৰেগন ফ্ৰুইটৰ গছ। আৰু এই গছজোপা, এই ফুলবিলাক খুব পুৱাতেই ফুলে, আৰু সূৰ্য পোহৰ অহাৰ লগে লগে এইবিলাক মুৰঝা যায়। আৰু এই গছজোপাৰ এটা বৈশিষ্ট্য হৈছে যে এই গছজোপা এবাৰ ৰোৱাৰ পিছত আপোনালোকে মোটামুটি 25 আৰু 30 বছৰলৈ ইয়াৰ পৰা ফল উৎপাদন হৈ থাকে। আৰু এই ফলটো বহুত দাম, প্ৰায় আপোনাৰ নিজৰ বাৰীৰ পৰাই বেপাৰীয়ে 350 টকা মানত লৈ যায় পাৰ কেজি। আৰু 1 কেজি হ'বলৈ বেছি ফল নালাগে, প্ৰায় 12-13টা হ'লে 1 কিলো হৈ যায়। কিমান দিন লাগে পকিবলৈ? 46 days মান লাগে। 46 days। এতিয়া এইটো 1 month লাগিব, 1.5 month। ফুলটো কি ৰাতি ফুলে? ৰাতি ফুলে 7টা বজা। এইটো ৰাতিপুৱা ফুলিব। এইটো ৰাতিপুৱা ফুলি থাকিব আৰু ৰাতি